হ্যাপি নিউ ইয়াৰ মোৰ সকলো ফেচবুক ফ্ৰেণ্ডলৈ। তো আমি আজি গৈ আছোঁ বগৰী চাপৰিলৈ। তো আজি ভিডিঅ'ত ধামাকা হ'বলৈ গৈ আছে, আপোনালোকে ভিডিঅ'টো অন্তিমলৈকে চাব। এতিয়া মই দেখাম বগৰী চাপৰিত কি কেনেকুৱা। তো আপোনালোকে ভিডিঅ'টো অন্তিমলৈকে চাই থাকিব। এতিয়া আমি এইডোখৰতে বাইক ষ্টেণ্ড কৰিম। তো এতিয়া আমি বাইক ষ্টেণ্ড কৰি ইয়াৰ পৰাই খোজেৰে যাম অলপ দূৰ। তাৰপিছত আমি গেটৰ পৰা সোমাম আৰু। চ' এতিয়া ষ্টেণ্ড কৰিছোঁ, ভাইটিয়েও ষ্টেণ্ড কৰিছে। তো ছাইডত লগাব লাগিব, বাইকখন লৈ গৈছোঁ। ফাইনেলি আমি এতিয়া বগৰী চাপৰি আহি পাইছোঁ। গেটৰ পৰা সোমাইছোঁ আৰু মানুহৰ ভিৰ বহুত। এয়া আমাৰ বছ এখেতীয়া থিয় হৈ আছে আমাৰ বাবে, বহুত চিন্তাত আছে। এণ্ডিং চাওঁ আমি আগত গৈ। আপোনালোকে আমাৰ ভিডিঅ'টো অন্তিমলৈকে চাব। মই ভিডিঅ' বনাই আহিছিলোঁ, দাদা এজনক পালোঁ। দাদা এজনে কমলা টেঙা গিফ্ট দিছে বোলে, লৈ লৈছোঁ। তো আমি গৈ আছোঁ আগলৈ, চাওঁ আগত কিমান মানুহ। তো আগতে আমি আহোঁতে ইমান মানুহ হোৱা নাছিলে, এতিয়া পূৰা মানুহৰ ভিৰ। আমি গৈ আছোঁ, আপোনালোকে ভিডিঅ'টো অন্তিমলৈকে চাই দিব। আপোনালোকে দেখি আছে গাড়ী ইমানেই ভিৰ যে আমি আগত যাব পৰাই নাই আৰু। তথাপি আমি গৈ আছোঁ, লাহে লাহে আগবাঢ়ি আছোঁ। গাড়ী মানুহ খুবেই বেছি। তো গধূলি সময় হৈ গৈছে, মানুহবোৰ গৈ আছে আহি আছে। এতিয়া আমি গেটেদি সোমাই যাওঁ ভিতৰলৈ। আহি পাওঁতে সন্ধিয়া হ'ল, তথাপিও আপোনালোকে ভিডিঅ' বন্ধ কৰক। তো ইয়াত দেখি পালোঁ সৰু ল'ৰা ছোৱালীয়ে ইয়াত খেলে। চ' মই অলপ উঠি লওঁ বুলি উঠিলোঁ আৰু ইয়াৰ পৰা। বৰ ভাল লাগিছে দেই উঠি, মজা লাগিছে কিন্তু দেই। এটা পৰি গৈছে, মোৰ লগৰটো পৰিলে। ধাৰ এটা আহিছে ওপৰৰ পৰা। আহি যাওক।